friends, welcome back to my channel. কেনে আছে আপোনালোক? আশা কৰিছোঁ সকলো ভালে আছে আৰু এতিয়ালৈকে মোৰ চেনেলত যিমানখিনি ভিডিঅ' মই আপলোড কৰিছোঁ কুকিং ভিডিঅ' আপলোড কৰিছোঁ। আজি ভাবিলোঁ ভিডিঅ' এটা অকণমান বেলেগ ধৰণে বনাই চাবলৈ চেষ্টা কৰিছোঁ। আচলতে আজি আমি গৈ আছোঁ লক্ষ্ণৌলৈ আমি প্ৰায় প্ৰত্যেক সপ্তাহতে যাবলগীয়া হয় কাৰণ আমাৰ ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তো বাবুৰ যিহেতু 3 দিনৰ গেপ পালোঁ কাৰণ তাৰ পৰীক্ষা চলি আছে। তো আজি সেইকাৰণে আমি ভাত পানী খাই এয়া প্ৰায় 2:30 বাজিছে ওলালোঁ লক্ষ্ণৌলৈ বুলি। আৰু এয়া হাইৱেৰ কাষতে ইমান ধুনীয়া ধুনীয়া ফুল ওলাইছে ন, বিক্ৰী কৰিবলৈ উলিয়াইছে। হাজবেণ্ডে গাড়ী ৰখাই ফুল চাবলৈ গ'ল, আমি যাওঁ চাই আহোঁগৈ বুলি। ফুলখিনি দেখি গাড়ী ৰখাই দিলে, ইমান ধুনীয়া লাগিছে, একদম কমলা টেঙাৰ নিচিনা লাগিছে, ইমান ডাঙৰ ডাঙৰ। আচলতে এখন নাৰ্চাৰী পালোঁ। কি ফুলৰ পুলি ৰাখিছে ভিতৰলৈ গৈ চাই আহোঁ ৰ'ব। ইমান গৰম পৰিছে ইয়াতে, আৰম্ভ হৈছেহে আৰু বাকীটো আছেই গৰম পৰিবলৈ 47-48 ডিগ্ৰীলৈকে। गेंदा ना, गेंदा 5 ले लो। कैसे दिए हैं भैया? हे फ्रेंड्स, गुड मॉर्निंग। কালি আহি পাওঁতে আন্ধাৰেই হ'ল, ভিডিঅ'টো সেইকাৰণে পূৰা কৰিবই নোৱাৰিলোঁ। কনষ্ট্ৰাকশ্যন ছাইটত গৈছিলোঁ যদিও আন্ধাৰ হোৱাৰ বাবে ভিডিঅ' নবনালোঁ আৰু। আকৌ এতিয়া আজি যাবলৈ হ'বই, ভাত পানী খাই মেলি এতিয়া ভাত পানী বনোৱা আৰম্ভ কৰোঁগৈ আৰু। ৰ'ব আপোনালোকক অকণমান বাহিৰৰ ফালে দেখাই দিছোঁ। আচলতে এইটো আমাৰ ৰেণ্টৰ ঘৰ হয়। নতুনকৈ মানুহবিলাকে ঘৰ বনাই আছে আচলতে, নতুনকৈ চাৰিওফালে কনষ্ট্ৰাকশ্যনৰ কামেই চলি আছে এই এৰিয়াটোত। আৰু ৰেডি হৈ গ'লোঁ, এয়া চুলিতে অকণমান তেল। আকৌ আমি কন্দা ঘূৰি যাবলৈ এয়া ৰেডি হ'লোঁ খাই বৈ। আৰু এয়া পাই গ'লোঁ আমাৰ কনষ্ট্ৰাকশ্যন চলি থকা নতুন ঘৰ। এয়া ভাড়াঘৰৰ ওচৰতে হয়। এইফালে গেটৰ কাৰণে স্পেচ ৰাখি থৈছে। এইটো গেট বনোৱা হৈ গৈছে কিন্তু গেট ইনষ্টল কৰা হোৱা নাই। আৰু অৱশ্যে দেখুৱাবলগীয়া বিশেষ একো নাই কাৰণ কাম এতিয়াও শেষ হ'বলৈ বহুত বাকী আছে। তথাপি ভাবিলোঁ ভিডিঅ' এটা বনাই ইউটিউবত ছেভ কৰি থওঁ পিছলৈকে মেমৰিৰ কাৰণে, পিছলৈকে চাই নিজৰে ভাল লাগিব। আৰু এয়া অকণমান স্পেচ ৰখা হৈছে ফ্ৰণ্টত গাৰ্ডেনিঙৰ কাৰণে, যিহেতু মাটিৰ বহুত দাম, যিকণ মাটি আছে সেইখিনিতে অকণমানকৈ মিলাবলগীয়া হৈছে আৰু এয়া সন্মুখতে বাৰাণ্ডা দি উঠি গৈ এয়া ড্ৰয়িং ৰুম, আৰু ইফালে এয়া ওপৰলৈ যোৱা ষ্টেয়াৰ্ছ, এইটো আউটাৰ ষ্টেয়াৰ হয়। আৰু ইফালে ড্ৰয়িং ৰুমত গোটেই ঘৰত অৱশ্যে ফল চিলিং কৰা অলৰেডি হৈ গৈছে, তাৰবিলাক ওলমি আছেগৈ। আৰু তলত যিহেতু টাইলছৰ কাম হৈ গৈছে, টাইলছৰ ওপৰত পলিথিন লগাই পুটিৰ ঘোল ঢালি দিয়া হৈছে, যাতে মানে কাম কৰিলে কিবা পৰিলে বা স্ক্ৰেচ নপৰে বা ফাটি নাযায় টাইলবিলাক, তাৰ বাবে। আৰু এইটো ড্ৰয়িং ৰুম পাৰ হৈয়ে এয়া ডাইনিং ৰুম লগতে ডাইনিং ৰুমটো এয়া ডাবল হাইট কৰা হৈছে। আৰু ভিতৰতো ডাইনিং ৰুমেদি ষ্টেয়াৰ গৈছে ওপৰলৈ, ফাৰ্ষ্ট ফ্ল'ৰলৈ। আৰু ইফালে ডাইনিং ৰুমেদি ইফালে বাহিৰ ওলাবলৈ এখন দৰ্জা ৰখা হৈছে, মানে পৰ্চলৈ। আৰু ডাইনিং ৰুমৰ লগতে এয়া পূজা ৰুমৰ বাবে এয়া স্পেচ ৰখা হৈছে। আৰু এয়া ডাইনিং ৰুমৰ পৰা ওলাই এয়া পৰ্চ পাই ডাইৰেক্ট গেটলৈকে ওলাব পৰাকৈ। আৰু ইফালে এতিয়া টাইল লগোৱাই হোৱা নাই, টাইলিঙৰ কাম চলি আছে। আৰু এইফালে এয়া ডাইনিং ৰুমতে ৱাছ বেচিন এৰিয়া, ইয়াতে বেচিন লাগিব। আৰু ইফালে কাষেদি যিখন দৰ আছে ইফালে এয়া কিটচেন হয়, কিটচেনত কাম চলি আছে। কিটচেনৰ লগতে সৰুকৈ এটা ষ্ট'ৰ ৰুম। আৰু over the edge, feel like I'm floating
আৰু ইয়াত ষ্ট'ৰ ৰুমৰ কাষতে কিটচেনৰ বাওঁফালে এইখিনি এৰিয়াতে বাচন বৰ্তন ধুবলৈ ৱাশ্বিং এৰিয়া কৰা হৈছে, য'ত চিংক টিংক লাগিব। আৰু ইফালে দৰ্জাৰে বাহিৰলৈ ওলাব পাৰি, মানে বাহিৰৰ ষ্টেয়াৰদি আকৌ ওপৰলৈও যাব পাৰি, আৰু ইফালে বাহিৰ ওলাব পাৰি। আৰু এয়া ডাইনিং ৰুমত ইফালে এইখিনি অকণমানকৈ কৰিডৰ নিচিনাকৈ সন্মুখতে আছে এয়া কমন ৱাছৰুম, আৰু দুইফালে দুটা মুখামুখিকৈ আছে বেডৰুম। আৰু এই বেডৰুমটোৰ ইফালে এই দুৱাৰখন দি পিছফালে বেকয়াৰ্ডলৈ যাব পাৰি। আৰু ইফালে ইয়াৰ ঘৰবোৰ এনেকৈ ওপৰৰ চাদৰ ওপৰত বতাহ সোমাবলৈ অ'পেন কৰি ৰখা হয়, লোহাৰ গ্ৰিল লগাই পেলাই। ওপৰলৈ দেখাওঁতে মোবাইলটো মোৰ মুখতে আহি পৰিলে। আৰু ইফালে বেডৰুমত লগতে এয়া ড্ৰেছিং ৰুম, আৰু ড্ৰেছিং ৰুমৰ লগতে কাষতে এয়া ৱাছৰুম। আৰু এই বেডৰুমৰ সন্মুখতে নেক্সট বেডৰুমটো, আৰু এই ছেইম পেটাৰ্ণে হয়। এফালে ড্ৰেছিং ৰুম আছে আৰু লগতে ৱাছৰুম আছে, আৰু এইখন দুৱাৰেদি ইফালে বেলকনিৰ ফালে যাব পাৰে, সন্মুখেদি ডাইৰেক্ট গেটৰ ফালে। আৰু বলকচোন আমি এতিয়া ওপৰলৈ যাওঁ। আৰু ডাইনিং ৰুমৰ চিৰিয়েদি উঠি আহি এয়া আকৌ আমাৰ ছিটিং এৰিয়া, আৰু সন্মুখৰ ৱালতে টিভি ইউনিট কৰিম বুলি ভাবি থৈছোঁ। আৰু এয়া সন্মুখতে তলত যিটো ড্ৰয়িং ৰুম হৈছে, আৰু ওপৰত এয়া বেডৰুম হৈছেগৈ। আৰু এয়া ওপৰতো তলৰ নিচিনাকৈ ছেইম পেটাৰ্ণতে এয়া কমন ৱাছৰুম, আৰু দুইফালে দুটা এয়া ছেইম পেটাৰ্ণতে বেডৰুমৰ লগতে এটাচ বাথৰুম আৰু ড্ৰেছিং ৰুম। আৰু আৰু এইটো ৰুম ষ্টাডি ৰুম, তলত এই ৰুমটো কিটচেন হৈছেগৈ, আৰু ওপৰত এইটো ৰুম ওলাইছে, এইটো যিটো ষ্টাডি ৰুম কৰিম বুলি ভাবি থৈছোঁ। আৰু ইফালেদি এনেকৈ বাহিৰলৈ ওলাব পাৰি, আৰু আউটাৰ ষ্টেয়াৰৰ ওপৰ ছেকেণ্ড ফ্ল'ৰলৈ যোৱা। ফ্ৰেণ্ডছ, ঘৰৰ কাম সম্পূৰ্ণ হ'বলৈ সময় আছে যদিও ভিডিঅ' মেমৰি সাঁচিবলৈ আচলতে ভিডিঅ'টো বনালোঁ। ভালদৰে ভিডিঅ'টো বনাব জনা নাই যদিও আশা কৰিছোঁ আপোনালোকৰ চাই বেয়া নালাগিব। আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পালে নিশ্চয় আগলৈ ভিডিঅ' বনাই যাব পাৰিম। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।